জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা এই সভাত উপস্থিত থাকিব পৰা আমাৰ দুই ডাঙৰীয়া আৰু লগতে মঞ্চত উপস্থিত থাকিব পৰা আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰভাৰী তথা DMDR ভাইস লিগেল সেলত যেহেতু এডভোকেট লাগে আমি মহেশ ঝা সকলোৱে জনাটো দৰকাৰ আমি লিগেল সেলত মহেশ ঝা আমি আহ্বায়ক হিচাপে দায়িত্ব দিছোঁ আৰু লিগেল সেলত আমি আৰু দায়িত্ব দিবলৈ যদি কোনোবা এডভোকেট তেনেকুৱা আছে আপোনালোকৰ চিনাকি তেতিয়াহ'লে তেখেতসকলৰ নামটো দিলে আমাৰ কাৰণে ভাল হ'ব। ইণ্টেলেকচুৱেল চেল আমি বুদ্ধিজীৱীসকলৰ এটা খুব আমি গঠন কৰিব লাগে। ইতিমধ্যে বুদ্ধিজীৱীৰ খুবটো আমি গঠন কৰিবলৈ সক্ষম হোৱা আমাৰ ৰংখান মণ্ডলৰ সভাপতি বিশেষ কাৰণবশতঃ তেখেত উপস্থিত উপস্থিতিত তেখেতৰ উপসভাপতিক দায়িত্ব দিয়ে তেখেতে উপসভাপতিক আকৌ হ'ব নালাগে। দাদাই মুকুতা দাই নিজৰ কথা ক'লেই আৰু এইটোৱে আদৰ্শ ভাৰতীয় জনতা পাৰ্টীৰ আৰু এই আদৰ্শটোৱে আমি সকলোৱে মানি চলিব লাগিব। আৰু মাজত এইখিনিতে এটা মণ্ডল সমিতিৰ সভা হৈছিলে, মই কৈছিলোঁ যে আজি মই কিয় প্ৰাউড পৰিষদীয় সমষ্টি আছে আৰু তাকে লৈ পেলাই আমি ইয়াত 9খন মণ্ডল কমিটি পাতিছোঁ। গতিকে এইটো এটা স্পেচিয়েল এনেকুৱা ডিজাইন যাক লৈ পেলাই আমি খুব ইফেক্টিভলি কাম কৰাৰ এটা পৰিকল্পনা কৰা হৈছিলে আৰু যাক আমাৰ ৰাজ্যিক নেতৃত্বই আৰু কেন্দ্ৰীয় নেতৃত্বই প্ৰতিটো স্তৰৰ ইতিমধ্যে সাংগঠনিক যিটো কাম কাজ যিমান কমিটি আছে সকলোবোৰ কমপ্লিট হৈছে। আমাৰ আজিৰ এই সভা পতাৰ পিছত যেতিয়া নেকি মণ্ডল পৰ্যায়ত সভা হ'ব আমি সকলোৱে জানো 2021 এপ্ৰিল মাহতে আমাৰ অসমত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতি তথা নাই আচলতে ময়ো আহি সুধিলোঁ আমাৰ বিধায়ক নাই নেকি, নাই, খবৰটো দিয়া হ'ল বুলি। মই আচৰিত লাগিছে, তেখেতৰ সমষ্টিতে আজি মিটিং হৈছে, কিন্তু গম পালোঁ যে ছেছন যে চলি আছে যোৱাকালিৰ পৰা আৰম্ভ হৈছে 3 দিনীয়া যিটো শীতকালীন অধিৱেশন, সেই অধিৱেশনত তেওঁ যিটো ৰাইজৰ প্ৰতিনিধি হৈ পশ্চিম কাৰ্বি আংলঙৰ বিষয়ে তেওঁ অভাৱ অভিযোগবোৰ কাৰ্য উত্থাপন কৰিব লাগে, তেওঁ নিজৰ ডিউটি বা কৰ্তব্য পালন কৰিছে। গতিকে তেখেত থাকিলে খুব ভাল হৈছিলে, কিন্তু ছেছনত থকাওতো আমাৰ এইটো যোগ্য মানে কি বুলি তুল্য, আমাৰ এই সভাত থকাৰ তুল্য। গতিকে তাত কোনো আমাৰ দলৰ ভিতৰত কিবা বেমেজালি আছে বুলি আপোনালোকে ভাবিব নালাগে। আমি সঠিকভাৱে কাম কৰি আছোঁ, আমি একত্ৰিত হৈ আৰু নিৰ্বাচন আহি পালেই এই নিৰ্বাচনটো জয়ী হ'ব, এইটো 101%। কিন্তু আমি 126ৰ ভিতৰত নম্বৰ 1ত যাতে আহে সেইটো প্ৰতিহে আমি লক্ষ্য ৰাখি কাম কৰি যাওঁ।